নুমলীগড়ৰ মুৰফুলানী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে বামা সুন্দৰী উচ্চ বুনিয়াদী বিদ্যালয়ত ৭৭তম দেশমাতাৰ স্বাধীনতা দিৱস হয়। সমগ্ৰ দেশবাসীৰ মাজত এক উখল মাখল পৰিৱেশ। দেশৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে স্বাধীনতা দিৱস। ইয়াৰ ব্যতিক্ৰম হোৱা নাই গোলাঘাট জিলাৰ অন্তৰ্গত নুমলীগড়ৰ দাঁতিকাষৰীয়া মুৰফুলানী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে বামা সুন্দৰী উচ্চ বুনিয়াদী বিদ্যালয়তো। মুৰফুলানী পঞ্চায়তত আজি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে মুৰফুলানী পঞ্চায়তৰ পতাকা উত্তোলনৰ পাছতে এক ৰাজহুৱা সভা আহ্বান কৰি প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱাৰ লগতে সভাত উপস্থিত অৱসৰপ্ৰাপ্ত শিক্ষক ৰমা ভূঞা আৰু বিপুল গোস্বামীয়ে দেশৰ স্বৰ্গীয় মহান ব্যক্তিসকলক স্মৰণ কৰে। ইয়াৰ উপৰিও সভাত উপস্থিত বহুকেইজন ব্যক্তিয়ে ৰাইজৰ আগত নিজৰ বক্তব্য প্ৰকাশ কৰে। নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়া ৰিপৰ্ট, নিউজ আছাম। এই আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস আমাৰ প্ৰথম কাৰ্যসূচী, সেইকাৰণে পতাকা উত্তোলনেৰে আমি কৰা হৈছে। মানে কি আৰু স্বাধীনতা সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদিও বছৰে বছৰে পাই আহিছে, তথাপিতো আমাৰ নতুন প্ৰজন্মখিনি যিখিনি নতুনকৈ বিদ্যালয়লৈ আহি আছে তেখেতলোকক মানে এই বিষয়ে জনাবৰ কাৰণে আমি বিশেষভাৱে এইবিলাক অনুষ্ঠিত কৰোঁ। আৰু এইকেইদিন 3 দিনীয়া কাৰ্যসূচীৰে আমি এইখিনি পালন কৰিও আছোঁ বাৰু। গতিকে তেওঁলোকে সেই স্বাধীনতা সংগ্ৰামীসকল বা স্বাধীনতা দিৱসনো আমি কিয় পাতিব লাগে, আমি কেতিয়ানো স্বাধীন হ'লোঁ ইত্যাদি ইত্যাদি জানিবৰ কাৰণেই এইখিনি আমি বিশেষভাৱে অনুষ্ঠিত কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল সেইকাৰণে যথেষ্ট আজিকালি সেইখিনি জ্ঞান মানে তেখেতলোকে আয়ত্ব কৰিবলৈ সক্ষম হৈছে। তেখেতলোকৰ সহযোগ আছে, কিন্তু এতিয়া বৰ্তমান এটা পৰিৱেশ আহিছে মানে চকুৰ অসুখৰ কাৰণে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। আৰু সেইটো কাৰণে আমি তেখেতলোকক মানে ঘৰতে 2 এদিন থাকিবলৈও কৈ আছোঁ। সেইটো কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা অলপ বা অভিভাৱকৰ সংখ্যা অলপ কমিছে, নহ'লে আমাৰ যথেষ্ট সংখ্যক হয়। মই এই সম্পৰ্কত এইটোৱে ক'ব বিচাৰোঁ যে আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি আমি সন্মান জনাই আহিছোঁ। ইতিমধ্যে ভাৰতে 1947 চনৰ 15 আগষ্টত স্বাধীনতা দিৱস পাইছিলে। স্বাধীনতা দিৱস তেতিয়াৰ পৰা উদযাপন কৰি আহিছে, স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই। গতিকে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস হিচাপে এইটো ৭৭ সংখ্যক স্বাধীনতা দিৱস। গতিকে তেতিয়াৰ পৰাই গতানুগতিকভাৱে এই দিৱস উদযাপন কৰি অহা হৈছে। ইয়াৰ লগে লগে প্ৰত্যেক বছৰে ২৬ জানুৱাৰীটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে যেনেকৈ প্ৰত্যেক দেশৰ একোখন ৰাষ্ট্ৰীয় পতাকা আছে, আমাৰো এখন ৰাষ্ট্ৰীয় পতাকা আছে। গতিকে এই ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি আমি সন্মান জনাই আমাৰ যিটো স্বাধীনতা দিৱসেই হওক বা গণতন্ত্ৰ দিৱসেই হওক আমি উদযাপন কৰাটো আমাৰ কৰ্তব্য নাগৰিক হিচাপে। গতিকে আজি স্কুলতেই হওক বা বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান বা অনুষ্ঠানেই হওক বা ঘৰে ঘৰেই হওক বা চৰকাৰীভাৱেই হওক এই কাৰ্যসূচী উদযাপন কৰিছে। গতিকে আমিও আজি এই বামা সুন্দৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত আমি সকলোৱে একত্ৰিত হৈ সকলোৰে সহায় সহযোগত আজি আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছোঁ। আজি এই ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে মই ভাবোঁ আমি এই পতাকাৰ প্ৰতি সন্মান জনাই আমাৰ যিটো স্বাধীনতা, সেই স্বাধীনতা আমি বাহাল ৰাখিবৰ কাৰণে প্ৰত্যেকে আগবাঢ়ি যাব লাগিব। তাৰ লগে লগে আমি আমাৰ যিবিলাক কৰণীয় দেশৰ প্ৰতি সেইখিনি আমি কৰি যাব লাগিব। মই আজি বৰ বিশেষ নকওঁ, এই মুহূৰ্তত এইখিনিকে দাঙি ধৰিছোঁ।